আজি আমাৰ বাবে এটা বহুত দুখৰ কথা যে আমাৰ ইউটিউব চেনেলৰ আটাইতকৈ জনপ্ৰিয় ইউটিউব চেনেল ভইচ আসামৰ তেলচুৰৰ মুখ্য পৰিচালক জিতুল ৰাজবংশী, যাক আমি জিতেন মাষ্টৰ বুলি গম পাওঁ, তেখেতে যোৱাকালি ৰাতি 11:30মান বজাত তেখেতে এটা জটিল আক্ৰান্তত তেখেতে মৃত্যুবৰণ কৰে। আৰু তেখেতৰ বিদেশীৰ চিৰ আত্মাৰ শান্তিৰ কাৰণে আমি নন্দী ভিন্দি গ্ৰুপটোৰ পৰা তেখেতক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমি 1 মিনিট মনৱৰ্তন কৰিম। চিৰশান্তি লাভ কৰক। আমাৰ এইখিনি নন্দী ভিন্দি গ্ৰুপৰ পৰা আমি গোটেই সদস্যখিনি তেখেতৰ বিদেশী আত্মা চিৰশান্তি লাভ কৰাৰ কাৰণে আমি আন্তৰিক যত্ন কৰিছোঁ। ধন্যবাদ।